সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈকে। আজিৰ ভিডিঅ'টো মই বনাইছোঁ নামঘৰৰ পৰা। আৰু কিয় বনাইছোঁ গম পাইনে? আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ হিচাপে আমি পালন কৰিছোঁ আৰু গোটেই ভকতসকলে বহি আছে। আৰু আজি সন্ধিয়া মানে আমি ইয়াতে চাকি বন্তি জ্বলাওঁ আৰু কাইলৈ আমি দিনৰ ভাগত আমাৰ নাম প্ৰসংগ হ'ব। গতিকে মই এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। ব'লক ভিডিঅ'টো চাওক আপোনালোকে, স্কিপ নকৰিব ব'লক। মোৰ লগতে মোৰ ককা হয়, মোৰ ককা লাগে আৰু ককাই মোক দুই এষাৰ ক'ব মানে শংকৰ গুৰুৰ বিষয়ে। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে পাম তো হৰি চৰণ কৰেনো শত কোটি বাৰ ককৰো প্ৰণাম। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো আৱিৰ্ভাৱ তিথি অৰ্থাৎ যিটো গুৰু জয়ন্তী, যে এই গুৰু জয়ন্তী পালন কৰিবলৈ আমাৰ আমগুৰি ৰাইজে যো জা কৰিছে। আৰু দুদিনীয়া কাৰ্য হিচাপে কালিৰ পৰাই আমি এই তিথিটো পালন কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ আছিল বন্তি প্ৰজ্বলন আৰু আমাৰ যিটো শাস্ত্ৰপাঠ আৰু যিটো নেকি আমাৰ যিটো নাম কীৰ্তন। যে আজিৰ কাৰ্যসূচী হ'ব আমাৰ যিটো নেকি প্ৰথম হ'ব নাম প্ৰসংগ, তাৰপিছত হ'ব কীৰ্তন পাঠ, আৰু তাৰপিছত আমাৰ বৰগীতৰ এটা অনুষ্ঠান কৰা হ'ব আৰু তাৰপিছত এটা আমাৰ মুকলি নামৰ আয়োজন কৰা হৈছে। গতিকে এই জগতগুৰু শংকৰদেৱ হ'ল আমাৰ বহুমুখী প্ৰতিভাৰ এজনা বিশ্বজনীন মহাপুৰুষ। গতিকে এই বিশ্বজনীন মহাপুৰুষজনাৰ যাতে এই যিটো নেকি আৱিৰ্ভাৱ মহোৎসৱ নাইবা গুৰু জয়ন্তী, ইয়াকে আমি সশ্ৰদ্ধাৰে পালন কৰিব লাগে। আৰু আটাইকে মই আহ্বান জনাইছোঁ যাতে এই গুৰুজনাৰ যিটো আদৰ্শ লৈ আমাৰ অসমবাসীক আগুৱাই নিয়ে, তাৰ কাৰণে মই সকলোলৈ আহ্বান জনাইছোঁ। আৰু এতিয়া ভাগৱত পাঠ আৰম্ভ হৈ আছে। প্ৰথমবাৰৰ বাবে মই বৰগীত এটা পৰিৱেশন কৰিব ওলাইছোঁ ঘৰখনত। যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰে যায়। গোপালে কি গতি কৰিলে ৰে গোবিন্দে, কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে, কি মতি দিলে নাথ বিপৰে বয়স গেলি ৰে গোবিন্দে, কি মতি দিলে। এই অতি মোহ পাশে চন্ন তাতে হৰিণা বেৰাই, বান্ধিলো মায়াৰ পাশে কাল
রাখো রাখো বলা জীবন হে গোবিন্দে বিনতি রে পলাইতে নেতে বন্ধি দিনে দিনে বন্দি ভৈল মন্দ মরে যুবতী তুয়া হরি গুর মোর মায়া পাকসোর শংকৰ গলয় কাকুতি হে গোবিন্দে বিনতি রে বিনতি রে বিনতি রে প্ৰসংগ হৈ গ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ হ'ব আৰু লগতে আমাৰ মাষ্টৰ কমল নাথ তাতে আছে কি কথা কিবা এটা কৈ দিয়া কাৰণ লাষ্ট ইভিনিং সময়ত না ভিডিঅ'টো শেষ কৰিম এইখিনিতে আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী কিদৰে আমগুৰি নামঘৰত উদযাপন কৰা হ'ল সেই বিষয়ে প্ৰতিবেদন এটা আগবঢ়া হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ভিডিঅ'টো শেষ কৰিছোঁ। নেক্সট ভিডিঅ' পাবৰ কাৰণে আপোনালোক সাহস দিয়ক, আগুৱাই যাম। ধন্যবাদ।